ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী আৰু নিবনুৱা যুৱক-যুৱতীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু যিসকলে কম নম্বৰ পাইছে বা অনুত্তীৰ্ণ হৈছে তেওঁলোকৰ বাবে এইবাৰ আহিছে বৃহৎ সুযোগ। এইবাৰ নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এইবাৰ নিযুক্তিক লৈ বৃহৎ ঘোষণা কৰা হৈছে। আগন্তুক 12 মাহৰ ভিতৰত 10 লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ'ব, চৰকাৰী চাকৰি দিয়া হ'ব, সম্পূৰ্ণ চৰকাৰী চাকৰি লাভ কৰিব। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। আৰু অহা 12 মাহৰ ভিতৰত 10 লাখ যুৱক-যুৱতীক এনেধৰণে ভাৰত চৰকাৰৰ অধীনত নিযুক্তি প্ৰদান কৰা হ'ব আৰু গোটেই নিযুক্তি ব্যৱস্থাটো তেখেতৰ বাবেই আজি স্বচ্ছৰ নিকা হৈছে আৰু কম সময়ৰ ভিতৰতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু মানুহৰ মনত এটা নতুন উৎসাহ আনন্দৰ এটা জোৱাৰ সৃষ্টি হৈছে। সকলোৱে আত্মবিশ্বাসেৰে নিজৰ মান সন্মান স্বাভিমান